মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈ মৰম জনাই আঘোণৰ কুঁৱলীৰ দ্বিতীয়টো পাঠ আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। আগৰ পাঠটো নিশ্চয় তোমালোকে উপভোগ কৰিলা। আজি আমি এই পাঠত শব্দাৰ্থ, কবিতাৰ মূল কথাখিনি আৰু প্ৰশ্নোত্তৰৰ কথা আলোচনা কৰিম। তেনেহ'লে আহাচোন আমি কবিতাটোত থকা কিছুমান শব্দাৰ্থৰ বিষয়ে জানি লওঁ। পাঠটোত থকা কিছুমান শব্দৰ অৰ্থ যেনে নমনি, মনিব নোৱাৰা, অস্পষ্ট অৰ্থাৎ স্পষ্টকৈ নেদেখা, ঢেৰ, বহুত, ৰাগী, মাদকতা বা নিচা, তৰাজৰী, বস্তু বান্ধিবলৈ তৰা গছৰ পৰা প্ৰস্তুত কৰা জৰী বা ৰছী, কেচ, কাঁচিৰে ধান কাটোতে হোৱা শব্দ, বিৰিঙা, অলপকৈ নিগৰি ওলোৱা, ডাঙৰি, ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা, তেও হালধীয়া অৰ্থাৎ তেল হালধীয়া, পাতল হালধীয়া বৰণৰ, পতা সোণ, সোণাৰীয়ে পিটি পিটি পাতল কৰা সোণৰ নিচিনা বৰণ। 17 বছৰ হোৱা, কবিয়ে বিচাৰি যোৱা দাৱনীৰ বয়সৰ কথা ইয়াত কৈছে। মুকতুল আঘোণ, পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে। উৰুলি, শুভ কাৰ্যত তিৰোতাসকলে কৰা মংগল ধ্বনি। আঁচল, চাদৰৰ আগ, ইয়াত ধাননিৰ পথাৰৰ কথা কোৱা হৈছে। তেনেহ'লে আহাচোন এতিয়া আমি আঘোণৰ কুঁৱলী নামৰ কবিতাটোত থকা মূল কথাখিনিক থুলমূল আভাস লওঁ। অসমৰ প্ৰথিতযশা গীতিকাৰ তথা কবি কেশৱ মহন্তৰ জনপ্ৰিয় কবিতাবিলাকৰ ভিতৰত অন্যতম আঘোণৰ কুঁৱলী। ইয়াত চহা জীৱনৰ সহজ সৰল ছবি এখন চিত্ৰিত কৰা হৈছে। আঘোণৰ কুঁৱলীত আঘোণৰ ব্যস্ততাৰ সমান্তৰালকৈ আঘোণৰ নান্দনিক সৌন্দৰ্য, চহা জীৱনৰ সহজ সৰল প্ৰেম আৰু বিষাদৰ এক চিত্ৰ অংকন কৰিছে। আঘোণৰ কুঁৱলীয়ে কবিক আঘোণৰ মাদকতা উপভোগ কৰাত বাধাৰ সৃষ্টি কৰিছে। সেয়ে বাৰে বাৰে কবিয়ে উল্লেখ কৰিছে, আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি। আঘোণৰ কুঁৱলী থকাৰ বাবেই পতা সোণবৰণীয়া ধানৰ আঁচল কবিয়ে দেখা নাই লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মাৰি কেচ শব্দৰে ধান দাই থকা দাৱনীবোৰ, যিবোৰৰ ব্যস্ততাৰ ভৰত খোপাবন্ধা মূৰবোৰ দাৱনীসকলে ওপৰলৈ তুলিবলৈ আহৰি নাপায়। সোণাৰীয়ে ঘঁহি পিটি পাতল কৰা সোণৰ দৰে জিলিকি থকা আঘোণৰ পথাৰখনত সৰু সৰু ধেমেলীয়া কথাৰে এজনীয়ে আনজনীক জোকাই মৰা হাঁহিবোৰো কবিয়ে দেখা নাই, যি হাঁহিত কবিয়ে বিচাৰি পায় তেল হালধীয়া বৰণ। আঘোণৰ কুঁৱলী ফাকেৰে কবিয়ে মুকতুল আঘোণৰ নিচিনা 17 বছৰীয়া তথা ডালিমগুটীয়া দাঁতৰ, পিক ৰঙা ওঠৰ পেয়সী সেউতীকো চাব বিচাৰিছে আঁতৰৰ পৰাই নোচোৱাৰ চলেৰে। যি সেউতীক ডাঙৰি বান্ধিবলৈ লগ হিচাপে বিচাৰি প্ৰেম নিবেদন কৰোঁতে জাহ বুলি ঠেলা মাৰি খিলখিলকৈ হাঁহি বিৰিঙায়। য'ত কবিয়ে বিচাৰি পালেহেঁতেন তেল আৰু হালধিৰ জিলিকনি। আঘোণ ব্যস্ত মাহ, পুৱাৰ পৰা সন্ধিয়ালৈকে নিত্য নৈমিত্তিক ঘৰুৱা কামৰ লগতে থাকে খেতি চপোৱাৰ অনেক কাম, যেনে ধান দোৱা, ধানৰ মুঠি চপোৱা, ডাঙৰি বন্ধা, ডাঙৰি কঢ়িওৱা ইত্যাদিবোৰ। সেয়ে কবিয়ে কৈছে আঘোণৰ পথাৰত কাম আৰু কাম। তাকো কবিয়ে আঘোণৰ কুঁৱলী থকাৰ হেতুকে মনিব পৰা নাই।
আঘোণৰ ফৰকাল আকাশেদি এখন বিলৰ পৰা আনখন বিললৈ মন আকৰ্ষণ কৰি উৰি যোৱা বনহাঁহ, আঘোণৰ পথাৰ, আঘোণৰ আকাশ, সেউতী আৰু আঘোণৰ ব্যস্ততাই কবিক মতলীয়া কৰে। সেই মাদকতা কোনো আয়তীয়ে শুভ কামত দিয়া উৰুলিৰ ৰাগীৰ নিচিনা বুলি কৈছে। সেয়ে আঘোণৰ পথাৰত ৰাগী আৰু ৰাগী বিচাৰি পাইছে কবিয়ে। কবিৰ মতে আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা। কবিৰ মনেৰে মন হাঁহ বিচাৰি সমস্ত আঘোণ বিচৰণ কৰি বন শেষ কৰিলে। কোনোবা বৌৱেকে কবিক সেউতীৰ কথা কৈছিলে। কবিয়ে জানিব বিচাৰিছে সেউতীকো কবিৰ কথা কোৱা হৈছিলনে? আঘোণৰ কুঁৱলীয়ে ধাননি দাৱনিবোৰ ঢকাৰ দৰে সেউতীকো লুকুৱালে। সেউতী কবিৰ বাবে ৰৈ নাথাকিল। কবিয়ে ডাঙৰি চপাই আনিম বুলি ভাবি ডাঙৰি বান্ধিবলৈ তোলাই থোৱা তৰাজৰীৰ হাততে ৰৈ যোৱাৰ দৰে সেউতীক পোৱাৰ হেঁপাহ হৈয়ে থাকিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আঘোণৰ কুঁৱলী কবিতাটোৰ মূল কথাখিনিৰ থুলমূল আভাস নিশ্চয় পালা। এতিয়া তোমালোকে পাঠটোৰ পাঠবোধ আৰু কবিতাটো একোবাৰকৈ পঢ়িবা। তাৰ পৰা নিজাকৈ কিছু কথা সংযোজন কৰি ল'ব পাৰিবা নিশ্চয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ পাঠভিত্তিক আৰ্হি প্ৰশ্নসমূহ আলোচনা কৰিবলৈ। ইয়াত অতি চমু প্ৰশ্নত আছে 5টা প্ৰশ্ন, সেইকেইটা আলোচনা কৰোঁ। 1 নম্বৰতে আছে, কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 1993 চনত কবি কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ নামৰ গীতৰ সংকলনখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। দ্বিতীয়টো প্ৰশ্ন, কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। 1 নম্বৰ প্ৰশ্নৰ উত্তৰটোত থকা পুথিখনৰ কথা উল্লেখ কৰিলেও হ'ব, যদিও তেখেতে ৰ'দ জিকিমিকি, বুকুত এজাক ধুমুহা, কুঁৱলী আঁতৰি যা, মোৰ যে কিমান হেঁপাহ আৰু দিশ ধৱলী বৰণ আদি গীতৰ পুথি ৰচনা কৰিছিল। তাৰপাছত আছে, পছোৱা আলোচনীখন কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? পছোৱা আলোচনীখন হেম বৰুৱা দেৱে সম্পাদিত কৰিছিল। 4 নম্বৰ প্ৰশ্নটোত আছে যে কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল? জয়ন্তী নামৰ আলোচনীখনৰ পৰাই তেখেতে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। 5 নম্বৰ প্ৰশ্নটো আছে, আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত উল্লেখ থকা সেউতী কোন? ইয়াত সেউতী হৈছে কবিৰ 17 বছৰীয়া পেয়সী। তেনেহ'লে এতিয়া আহোঁ চমু প্ৰশ্ন। চমু প্ৰশ্নৰ 1 নম্বৰতে আছে, জয়ন্তীৰ কবিসকলৰ কবিতাৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। জয়ন্তীৰ কবিসকলৰ কবিতাৰ অনেক বৈশিষ্ট্য আছে। তাৰে 2টা হ'ল, ৰোমান্টিকতাৰ পৰিৱৰ্তে বাস্তৱতাক আঁকোৱালি লৈ সাম্যবাদী ভাৱৰ প্ৰকাশ ঘটালে। দ্বিতীয়তে, প্ৰগতিশীল কবি আৰু কবিতাৰ জন্ম হৈছিল, য'ত কৃষক শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ সুখ দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে। 2 নম্বৰ প্ৰশ্নটো আছে, অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা 3খন আলোচনীৰ নাম লিখা। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা 3খন আলোচনীৰ ভিতৰত জয়ন্তী কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত, পছোৱা
হেম বৰুৱাৰ দ্বাৰা সম্পাদিত, ৰামধেনু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত আদিয়ে অন্যতম। তৃতীয়তে আছিল কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম উল্লেখ কৰা। আমি আগৰটো পাঠত ইয়াৰ বিষয়ে আলোচনা কৰিছোঁ, যদিও উল্লেখ কৰি দিছোঁ। আমাৰ পৃথিৱী এইখন তেখেতৰ প্ৰথম কবিতা পুথি, আগন্তুক, তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, ৰ'দ জিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বুকুত এজাক ধুমুহা। 4 নম্বৰ প্ৰশ্নটোত আছে আঘোণৰ পথাৰত কাম আৰু কাম। কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ কথা বিষয়ে ইংগিত দিছে? এতিয়া এইটো আমি পাঠৰ থুলমূল আলোচনাত সুন্দৰকৈ আলোচনা কৰিছোঁ। 5 নম্বৰতে আছে উৰুলি আৰু ৰাগী শব্দৰ দুটাৰ অৰ্থ লিখা। আমি শব্দাৰ্থ আলোচনা কৰা, আমি এই কথা আলোচনা কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰোঁ। কিবা জানিব থাকিলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা। ভাল লাগিলে লাইক কৰিবা। আনৰ উপকাৰ হ'ব যেন লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু মোৰ ভিডিঅ'বোৰ লগে লগে পাই যাবলৈ ছাবস্ক্ৰাইব কৰিবা। পৰৱৰ্তী ভিডিঅ'লৈ সোনকালেই আহিম, য'ত এই পাঠৰ দীঘল প্ৰশ্নোত্তৰ, ব্যাখ্যা কৰা আৰু অতিৰিক্ত প্ৰশ্নাৱলীৰ বিষয়ে আলোচনা কৰিম। তেতিয়ালৈকে সুন্দৰভাৱে থাকিবা। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।